পঢ়া শুনা চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি ডিচেম্বৰ 2021 চনৰ মোষ্ট ইম্পৰ্টেণ্ট যিবোৰ হয়তো ABUP পৰীক্ষাৰ বাবে ইম্পৰ্টেণ্ট হ'ব পাৰে সেইখিনি আমি আজি ইয়াত আলোচনা কৰিম। গতিকে আপোনালোক সকলোকে প্ৰথমৰ পৰা শেষলৈকে চাবলৈ অনুৰোধ জনালোঁ। ডিচেম্বৰ কাৰেণ্ট এফেয়াৰ্ছ অসম পুলিচ ABUP SI কামাণ্ডো লিখিত পৰীক্ষাৰ বাবে প্ৰস্তুত কৰি উলিওৱা এই কম্পাইলেশ্যনখনৰ কমপ্লিট কুৱেশ্যন পেপাৰ পাই ই বুকখন আপুনি ডিছক্ৰিপশ্যন লিংকত গৈ ডাউনলোড কৰি ল'ব পাৰিব। তাত 45+ কাৰেণ্ট এফেয়াৰ্ছ এক্সপ্লেইন আৰু এডিশ্যনেল ইনফৰ্মেশ্যন সৈতে দিয়া হৈছে। প্ৰথম প্ৰশ্ন, অসম চৰকাৰৰ দ্বাৰা নতুনকৈ প্ৰৱৰ্তন কৰা অসম বৈভৱ পতাকাক প্ৰদান কৰা হ'ব। অপশ্যন এ মনমোহন সিং, অপশ্যন বি ৰতন টাটা, অপশ্যন চি তৰুণ গগৈ, অপশ্যন ডি সৰ্বানন্দ সোণোৱাল। আৰু ইয়াৰ সঠিক উত্তৰ হৈছে ৰতন টাটাক। ভাৰত চৰকাৰৰ ভাৰতৰত্ন আৰু পদ্মশ্ৰীৰ তেনেকুৱা লাইনত কি কৰা হৈছে যে অসম চৰকাৰে নতুনকৈ অসম বৈভৱ বঁটা প্ৰৱৰ্তন কৰিছে আৰু এই বঁটা 2022 চনৰ 24 জানুৱাৰীত ৰতন টাটাক প্ৰদান কৰা হ'ব। ৰতন টাটাই অসমত কেঞ্চাৰ মেডিকেল স্থাপনৰ বাবে আগবঢ়োৱা বৰঙণিৰ বাবে তেখেতক এই অসম বৈভৱ বঁটা প্ৰদান কৰা হ'ব। আৰু ইয়াত যিহেতু অসমৰ কথা কোৱা হৈছে গতিকে ইয়াত অসমৰ কিছুমান এডিশ্যনেল ইনফৰ্মেশ্যন দিয়া হৈছে। যদি আপোনাৰ এইখিনি প্ৰয়োজন আছে আপুনি তেতিয়াহ'লে ইয়াৰ লিখি ল'ব পাৰিব। 2 নম্বৰ প্ৰশ্নটো লৈছোঁ, ভাৰতৰ কোনখন ৰাজ্যই শেহতীয়াকৈ দিব্যাংগসকলৰ বাবে পৃথক সঞ্চালকালয়ৰ গঠন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে? অপশ্যন এ কেৰালা, অপশ্যন বি মেঘালয়, অপশ্যন চি অসম, অপশ্যন ডি বিহাৰ। ইয়াৰ সঠিক উত্তৰ হৈছে অপশ্যন চি অসম। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিব্যাংগ দিৱসৰ দিনা দিব্যাংগসকলৰ বাবে এক পৃথক সঞ্চালকালয় গঠন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল আৰু ইয়াৰ নাম হৈছে সামাজিক ন্যায় আৰু সবলীকৰণ। ইয়াৰ উপৰি চাকৰি আৰু শিক্ষানুষ্ঠানসমূহত দিব্যাংগসকলৰ বাবে সংৰক্ষিত আসন 4% বৃদ্ধি কৰাৰ কথাও তেওঁ 10 ডিচেম্বৰ দিব্যাংগ দিৱসৰ দিনা ঘোষণা কৰে। আৰু যিহেতু ইয়াত অসমৰ কথা কোৱা হৈছে গতিকে কিছুমান এডিশ্যনেল ইনফৰ্মেশ্যন আপুনি ভিডিঅ'টো প'ষ্ট কৰি লিখি ল'ব পাৰিব। 3 নম্বৰ প্ৰশ্নটি লৈছোঁ, সুদীৰ্ঘ 21 বছৰৰ পিছত অসমৰ কোনগৰাকী ব্যক্তিয়ে জ্ঞানপীঠ বঁটা লাভ কৰিছে? অপশ্যন এ ভূপেন হাজৰিকা, অপশ্যন বি ৰংবং তেৰাং, অপশ্যন চি কুল শইকীয়া, অপশ্যন ডি নীলমণি ফুকন। হয়, ইয়াৰ সঠিক উত্তৰ হৈছে নীলমণি ফুকন। 2020 বৰ্ষৰ 56তম ৰাষ্ট্ৰীয় পৰ্যায়ৰ সৰ্বশ্ৰেষ্ঠ সাহিত্য বঁটা জ্ঞানপীঠ নীলমণি অসমৰ নীলমণি ফুকন ডাঙৰীয়াই লাভ কৰিছে। তেখেতে কবিতা শীৰ্ষক স্বনিৰ্বাচিত কাব্য গ্ৰন্থৰ বাবে 1981 চনত সাহিত্য একাডেমী পুৰস্কাৰ লাভ কৰিছিল। ইয়াৰ উপৰি 1990 চনত পদ্মশ্ৰী বঁটা লাভ কৰে। তেওঁৰ দ্বাৰা ৰচিত কেইখনমান কাব্য হৈছে সূৰ্য হেনো নামি আহে এই নদীয়েদি, নৃত্যৰতা পৃথিৱী, নিৰ্জনতাৰ শব্দ, গোলাপী জামুৰলন আদি। আৰু অসমত প্ৰথমবাৰৰ বাবে জ্ঞানপীঠ বঁটা লাভ কৰা ব্যক্তিজন আছিল বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। তেখেতে মৃত্যুঞ্জয়ৰ বাবে 1979 চনত জ্ঞানপীঠ বঁটা লাভ কৰিছিল। অসমৰ প্ৰথমগৰাকী মহিলা জ্ঞানপীঠ বঁটা এৱাৰ্ডী মামণি ৰয়ছম গোস্বামীয়ে ৰামায়ণী সাহিত্য গৱেষণাৰ বাবে 2000 চনত জ্ঞানপীঠ বঁটা লাভ কৰিছিল। শেহতীয়াকৈ COP26 অৰ্থাৎ কনফাৰেন্স অফ পাৰ্টিজ 26 31 অক্টোবৰৰ পৰা 12 নৱেম্বৰলৈ অনুষ্ঠিত হৈছিল। ক'ত অনুষ্ঠিত হৈছিল সেইটো ক'ব লাগে। অপশ্যন এ লণ্ডন, অপশ্যন বি কিয়োটো, অপশ্যন চি জেনেভা, অপশ্যন ডি গ্লাছগো। ইয়াৰ সঠিক উত্তৰ হৈছে ডি গ্লাছগো। কনফাৰেন্স অফ পাৰ্টিজ 26 স্কটলেণ্ডৰ গ্লাছগোত অনুষ্ঠিত হৈছিল। এডিশ্যনেল ইনফৰ্মেশ্যন দিয়া হৈছে ইয়াত যে প্ৰথম কনফাৰেন্স অফ পাৰ্টিজ বাৰ্লিন জাৰ্মানীত অনুষ্ঠিত হৈছিল 1995 চনত। 1996ত COP2 জেনেভাত প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় পৰিৱেশ চুক্তি স্বাক্ষৰিত হৈছিল। জাপানৰ কিয়োটো চহৰত COP3 1997 চনত কিয়োটো প্ৰট'কল স্বাক্ষৰিত হৈছিল। বিখ্যাত পেৰিছ চুক্তি 2015 চনত পেৰিছত COP21 স্বাক্ষৰিত হৈছিল। ভাৰতৰ এখন প্ৰতিষ্ঠানে তাৎক্ষণিকভাৱে অমিক্ৰণৰ অৱস্থিতি ধৰা পেলাব পৰাকৈ দেশ নিৰ্মাণ কৰি উলিয়াইছে। প্ৰতিষ্ঠানটো হৈছে ICMR ডিব্ৰুগড়, IIT গুৱাহাটী, DRDO, ISRA আৰু ইয়াৰ সঠিক উত্তৰ হৈছে ICMR ডিব্ৰুগড়। কাৰেণ্ট এফেয়াৰ্ছ ডিচেম্বৰ 2021 চনৰ ই বুক PDF লিংক ডিছক্ৰিপশ্যন বক্সত দিয়া হৈছে। আপুনি তাত গৈ ডাউনলোড কৰি ল'ব পাৰিব, য'ত 45+ কাৰেণ্ট এফেয়াৰ্ছৰ কম্পাইলেশ্যন দিয়া হৈছে, যিবোৰ মষ্ট ইম্পৰ্টেণ্ট ডিচেম্বৰত ঘটি যোৱা ঘটনাবোৰৰ এটা কম্পাইলেশ্যন দিয়া হৈছে। ভিডিঅ' চোৱাৰ বাবে ধন্যবাদ।